নমস্কাৰ সকলোকে। ক'বলৈ বহুত ভাল যে ধনেই সকলো নহয় বা ধন বেছি নালাগে, কিন্তু বাস্তৱত দেখা যায় যে ধনেই সকলো নহ'লেও ধনেই কিন্তু মূল। ধন নহ'লে একো নাই। ধনে সুখ কিনিব নোৱাৰি, কিন্তু ধনৰ অভাৱ হোৱা ঘৰ এখনত মানুহ সম্পূৰ্ণৰূপে সুখী হ'বও নোৱাৰে। এয়াই বাস্তৱ সত্য। আজি মই ধনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। জ্যোতিষত প্ৰধানকৈ কি গ্ৰহৰ কাৰণে ধনৰ অভাৱ বা ধন বেছি হোৱা বা এঘৰ মানুহ ধনী বা দৰিদ্ৰ হয়, সেই বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। জ্যোতিষত বৃহস্পতি গ্ৰহক ধনৰ প্ৰধান কাৰক বুলি ধৰা হয়। ব্যক্তি এজনৰ জন্মচক্ৰত বৃহস্পতি গ্ৰহ অশুভ হ'লে বা দুৰ্বল হ'লে বা পীড়িত হ'লে সেই ব্যক্তিয়ে জীৱনত ধনৰ অভাৱত ভুগিব। চন্দ্ৰগ্ৰহ অশুভ বা দুৰ্বল বা পীড়িত হ'লে তেওঁ সদায় মানসিক অশান্তি, টেনশ্যন আদিত ভুগিব। ফলত মানুহজন খঙাল হ'ব, খিংখিঙীয়া হ'ব। সৰু সৰু কথাতে খং উঠি ঘৰখনৰ পৰিৱেশ আৰু আন সকল ব্যক্তিৰ ওপৰতো তাৰ প্ৰভাৱ পেলাব। শুক্ৰ গ্ৰহ অশুভ হ'লে তেওঁৰ ঘৰখনত লাক্সাৰী নাথাকিব বা কম হ'ব। ৰবি অশুভ হ'লে গ্ৰ'থ নহ'ব। কিন্তু যিহেতু ধনৰ আমদানিৰ বাবে অৰ্থাৎ ঘৰ এখনলৈ বা এজন ব্যক্তিয়ে নিয়মীয়াকৈ ধন লাভ বা বৃদ্ধি কৰিবলৈ হ'লে প্ৰধানকৈ তেওঁৰ চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহ শুভ হ'ব লাগিব। জন্মচক্ৰত যিজন ব্যক্তিৰ চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহ শুভ, তেওঁৰ কেতিয়াও ধনৰ অভাৱ নহয়। কিন্তু কেৱল চন্দ্ৰ গ্ৰহ বা বৃহস্পতি বা জন্মচক্ৰৰ গ্ৰহখিনিৰ ওপৰতে কথাটো নিৰ্ভৰ নকৰে, অন্য কিছুমান কথাও বাস্তু যেনে কথাও ইয়াতে আহি পৰে। সেই বিষয়ে পিছত নিশ্চয় আলোচনা কৰিম। কিন্তু চন্দ্ৰ বা বৃহস্পতি গ্ৰহৰ অশুভ ফল লাভ কৰি আছে বুলি কেনেকৈ জানিব? আৰু ঘৰখনত বাস্তুদোষ থাকিলেও ধনৰ ক্ষেত্ৰত যিহেতু শুভ ফল লাভ নকৰে, কিন্তু বাস্তুদোষ আছে বুলি কেনেকৈ জানিব? বাস্তুদোষ থাকিলে ধনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাত বাধা আহিবই, কিন্তু জানিব লাগিব যে ঘৰখনত বাস্তুদোষ আছে। এতিয়া আপোনাৰ ঘৰখনৰ বায়ব্য কোণত কোনো দোষ আছে নেকি? বায়ব্য কোণ মানে উত্তৰ পশ্চিম কোণটো। আপোনাৰ ঘৰখনৰ যোনটো উত্তৰ পশ্চিম দিশ হয়, উত্তৰ পশ্চিম কোণ হয়, সেইটোক বায়ব্য কোণ বুলি কোৱা হয়। যদি বায়ব্য কোণটো যিকোনোভাৱে দূষিত হৈছে, তেন্তে চন্দ্ৰগ্ৰহৰ অশুভ ফল লাভ কৰিব। ফলত সেই ঘৰখনত ধনৰ অভাৱ ঘটিব। আৰু ধনৰ অভাৱ ঘটাৰ লগে লগে অকল ধনৰ অভাৱ ঘটাই নহয়, আৰু কিছুমান সমস্যা আহিব। যেনে পানীৰ কাৰণে খৰচ হৈ থাকিব, ধন খৰচ হৈ যাব আহিলেও। পানীৰ কাৰণে খৰচ হৈ যাব। আজি মটৰ বেয়া হ'ব, কাইলৈ টেংকিটোৰে কিবা এটা হ'ব। ঠিক সেইদৰে ধনৰ খৰচ পানীৰ কাৰণে হৈ থাকিব, বা পানীৰ কাৰণে যিকোনো ধৰণৰ অসুখ হ'ব। সেই ঘৰখনত বাস কৰা লোকসকলে পানীৰ কাৰণে কষ্ট ভোগ কৰি থাকিব। এনেকুৱা যদি হৈ আছে, তেন্তে আপুনি চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব। মনত ৰাখিব, প্ৰতিকাৰ মানেই কেৱল ৰত্ন ধাৰণ নহয়। ঘৰৰ বায়ু কোণটো প্ৰথমে ঠিক কৰিবলৈ যত্ন কৰক। এই কোণত থকা দোষবোৰ নাইকিয়া কৰক। ঘৰৰ প্ৰধান মহিলাগৰাকীক মৰম আৰু সন্মান কৰিবলৈ লওক। আনকি কোনো মহিলাকে কেতিয়াও অসন্মান বা দোষ নিদিওঁ বুলি মনে মনে প্ৰতিজ্ঞাবদ্ধ হওক। বায়ব্য কোণত পানী ৰখাৰ ব্যৱস্থা কৰি লওক। আপোনাৰ বায়ব্য কোণত পানীৰ যদি কোনো ব্যৱস্থা নাই, তেনেহ'লে অন্ততঃ এটা পিতলৰ পাত্ৰ ৰাখি তাত পানী ভৰাই থ'বলৈ প্ৰতিদিনে চেষ্টা কৰক। এতিয়া চাওক, ধনৰ বাবে প্ৰধান কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ অশুভ ফল লাভ কৰিছে নেকি? আপোনাৰ হাতলৈ ধন আহে, পৰ্যাপ্ত পৰিমাণে আহে, কিন্তু আপুনি ৰাখিব নোৱাৰে। বহুতেই কোৱা শুনা যায় যে মোৰ ধন আহে, কিন্তু খৰচ হৈ যায়, নাথাকে, হাত খালী হৈ যায়। এনেকুৱা কথা বহুতে কোৱা শুনা যায়। আচলতে কেনি খৰচ হৈ যায় গমেই নাপায়। কেতিয়াবা এটকা দুটকাকৈ, নাইবা কেতিয়াবা গোটেইখিনি একেলগে মুঠতে নৰয়, গুচি যায়। আৰু প্ৰায়ে অবাবত খৰচ হোৱা দেখা যায়। আপোনাৰ বৃহস্পতি গ্ৰহটো যদি অশুভ বা বৃহস্পতি গ্ৰহৰ অশুভ ফল যদি আপুনি লাভ কৰিছে, তেন্তে আপোনাৰ ঘৰলৈ ধনৰ এই অহা যোৱা চলি থাকিব, অৰ্থাৎ ধন আহিব, গুচি যাব। ধন য'তে ত'তে ফচি থাকিব। কিবা কামত যদি আপুনি এজন মানুহক পইচা দিছে,
তেতিয়াহ'লে আপোনাৰ কামটোও নহ'ব আৰু আপুনি পইচাখিনিও ঘূৰাই নাপাব। ধাৰলৈ দিয়া পইচাও ঘূৰাই পাবলৈ টান হ'ব, সময়ত নাপাব আৰু এনেকুৱা নভবা নিচিন্তা কামত আপোনাৰ ধন খৰচ হৈ যাব যে আপুনি কেতিয়াও নাভাবিব সেইটো কাৰণত আপোনাৰ ধন খৰচ হ'ব বুলি, বা সেইটো কাৰণে আপুনি বাজেট নাৰাখিবই, তেনেকুৱা কামত আপোনাৰ ধন খৰচ হৈ যাব। পূজা পাঠ প্ৰতিকাৰ এইবিলাক চব আপুনি কৰিছে, সকলো কৰাৰ পিছতো যদি বৃহস্পতি গ্ৰহৰ ভাল ফল পোৱা নাই, তেন্তে ঘৰৰ ঈশান কোণটো মন কৰক। ঈশান অৰ্থাৎ উত্তৰ পূব। ঘৰৰ ঈশান কোণত যদি লেট্ৰিন বাথৰুম আছে নাইবা যদি কিটচেন আছে, তেন্তে আপোনাৰ ঈশান কোণৰ অশুভ হৈছে, ঈশান কোণৰ দোষ হোৱাৰ বাবে অশুভ ফল আপুনি লাভ কৰি আছে। ঈশান কোণত লেট্ৰিন বাথৰুম বা কিটচেন যদি থাকে, তেতিয়া সেইখন ঘৰলৈ ধন নাহে বা আহিলেও গুচি যায়, খৰচ হৈ যায়। এতিয়া যদি আপুনি এটা চৰকাৰী চাকৰি কৰে, তেন্তে আপোনাৰ ঘৰলৈ ধন আহিবই, আপুনি ৰিটায়াৰ নোহোৱালৈকে ধন আহিয়ে থাকিব। তো সেইটো কিন্তু মানে ফ্ল'টো একেই থাকিব। আপুনি চাকৰি কৰি থাকোঁতেই চাকৰি ধনেই আপোনাৰ ঘৰৰ ঈশান কোণত লেট্ৰিন বাথৰুম বা কিটচেন বনাইছে, গতিকে এই কোণটো দূষিত হোৱাৰ প্ৰভাৱ আপোনাৰ চাকৰি ধন বা দৰমহাত নপৰে। আপুনি ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব 20-30 বছৰৰ পিছত, যেতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ উপাৰ্জনৰ সময় আহিব, সিহঁতে কিবা কৰিবলৈ বিচাৰিব, তেতিয়া আপুনি দেখিব যে সিহঁতক পঢ়াওঁতেই বা সিহঁতৰ বাবে আপুনি আপোনাৰ দৰমহাৰ সিংহভাগ খৰচ কৰিলে যদিও সিহঁতৰ পৰা আপুনি আশা কৰা মতে উপাৰ্জন পোৱা নাই, বা সিহঁতৰ তেনেকৈ আশা কৰা মতে উপাৰ্জন হোৱা নাই, সেইবাবে সিহঁতো দুখী, আপুনিও দুখী। আপোনাৰ যিটো দৰমহা পাইছিলে, দৰমহাই পালে আপুনি, দৰমহা আপুনি তাতকৈ আপোনাৰ নাবাঢ়িলে, বা আপুনি ধন ক'ৰবাত লগাই বেলেগ উপাৰ্জন কৰিব আপুনি নোৱাৰিলে। আপোনাৰ যিটো চৰকাৰী দৰমহা আপুনি পাই আছিলে, সেইটোতে আপুনি চলি গ'ল, আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটাও এতিয়া তাতকৈ বঢ়াব পৰা নাই। সিহঁতে কিবা এটা উপাৰ্জন কৰিছে, খৰচ হৈ গৈছে, কিবা এটা কাম কৰিছে, আকৌ সেইটো এৰি বেলেগ কৰিছে, এনেকুৱা হৈ আছে। এতিয়া সিহঁতে সামান্য পৰিমাণৰ উপাৰ্জন কৰিলেও খৰচ কৰি পেলাই বা খৰচ হৈ যায়। সিহঁতে কোনো বিশেষ গ্ৰ'থ কৰিবও নোৱাৰিব। গ্ৰ'থ মানে সকলো প্ৰকাৰৰ গ্ৰ'থতে বাধা আহিব, কেৱল ধনৰ ক্ষেত্ৰতে নহয়। গতিকে সময় থাকোঁতে ঘৰৰ ঈশান কোণৰ দোষবোৰ বুজি লৈ সমাধান কৰক। ঈশান কোণ পৰিষ্কাৰ কৰক। ঈশান কোণত থকা লেট্ৰিন বাথৰুম বা কিটচেনৰ প্ৰতিকাৰ কৰি কোনো লাভ হোৱা দেখা নাই, ঢেৰ প্ৰতিকাৰ কৰিব পাৰে, কিন্তু তাৰ পৰা কোনো ধৰণৰ লাভ নহয়। গতিকে ঘৰ বনোৱাৰ আগতেই সেইটো চিন্তা কৰক, ঈশান কোণত লেট্ৰিন বাথৰুম বা কিটচেন নবনাব, আৰু যদি বনাইছে তেতিয়াহ'লে ভাঙি দিয়া বা সেই ঠাইৰ পৰা আঁতৰাই নিয়াৰ বাহিৰে ইয়াৰ আন উপায় নাই। যদি উপায় কৰেও আপুনি, তেতিয়াহ'লে উপায়ৰ পৰা আপুনি কোনো ধৰণৰ বিশেষ ধৰণৰ লাভ নাপাব। গতিকে ঈশান কোণ পৰিষ্কাৰ কৰিলে বাস্তুদোষ সমাপ্ত হোৱাৰ লগতে বৃহস্পতি গ্ৰহৰ শুভফল লাভ কৰিব আপুনি। বৃহস্পতি গ্ৰহে শুভফল দিবলৈ আৰম্ভ কৰিব। তাৰ উপৰিও ঘৰত নিয়মীয়াকৈ পূজা পাঠ কৰিবলৈ অভ্যাস কৰক, তেতিয়াও বৃহস্পতি গ্ৰহৰ শুভফল কিছু হ্ৰাস পাব। ঘৰৰ ডাঙৰসকলক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ মদ মাংস আদি খোৱা যদি অভ্যাস আছে, বা ঘৰৰ কোনো এজন সদস্যইও যদি মদ মাংস খায়, তেনেহ'লে সেইটো একেবাৰে এৰি দিব নোৱাৰিলেও কমাবলৈ যত্ন কৰক। অন্ততঃ বৃহস্পতিবাৰটো এইবোৰৰ পৰা আঁতৰি থাকক। আজিলৈ ইমানেই। সকলো ভালে থাকক। সকলোৰে ধন টকা পইচাৰে সকলোৰে ঘৰ নদন বদন হওক, তাকে আশা আৰু প্ৰাৰ্থনা কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।